হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে চাই ভাল পাব। আজি মই অমিতাৰ সৈতে ৰৌ মাছৰ মাথাৰ খাৰ বনাবলৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। এইফালে এয়া হাজবেণ্ডক অমিতা কাটিবলৈ দিছোঁ। আজি মাছৰ মাথাৰে অমিতা খাৰ বনাম। এয়া দেখিছে, এওঁক অমিতা কাটিবলৈ দিছোঁ আৰু এওঁ ইমান লাহে লাহেকৈ অমিতা কাটি আছে। কেতিয়া যে খাৰ বনাম। এইফালে চাচোন, এয়া দেখিছে অমিতা কাটি দিছে। মোক আজি হেল্প কৰি দিছে, ঘৰতে আছে যে। এয়া দেখিছে, এয়া অমিতাখিনি কাটি লৈ ল'লোঁ। এয়া দেখিছে, আৰু এনেকৈ মই মিহি মিহিকৈ কাটিছোঁ। আপোনালোকে যেনেকুৱা চাইজত কাটিব বিচাৰে কাটিব পাৰে, মই এনেকুৱাকৈ কাটোঁ। এয়া দেখিছে, আৰু কেতিয়াবা মই বাকলিৰে কাটোঁ, কিন্তু আজি মই বাকলিৰে কটা নাই, বাকলিটো এৰিয়াই লৈছোঁ। এয়া দেখিছে, এইফালে এয়া মাছৰ মাথা আৰু পিছা, এয়া এইখিনি অমিতা খাৰত দি দিম মই। এইখিনি ভাজি লৈছোঁ। বেঙেনা আৰু মাছৰ পেটু ন, এয়া বেঙেনা আৰু মাছৰ পেটু বনাইছে। আৰু এইফালে মই এতিয়া অমিতা আৰু মাছৰ মাথাৰে খাৰ বনাম। ইয়াতে মই একো তেল দিয়া নাই, আপোনালোকে দেখিছে। আৰু ইয়াতে মই এতিয়া অমিতাখিনি দি দিছোঁ। এয়া দেখিছে, একো তেল ব্যৱহাৰ কৰা নাই। আৰু এইখিনি মই অকণমান টাইম কুৰাচেৰে লৰাই দিম। আৰু সকলোৱে খাৰ বেলেগ বেলেগ ধৰণে বনায়। আৰু এইটো খাৰ আচলতে মোৰ মায়ে বনায় বহুত আগৰ পৰাই। আমি সৰুৰে পৰাই দেখি আহিছোঁ মায়ে কেনেকৈ খাৰ বনায়। তো মাক চাই চাই এনেকৈ খাৰটো বনাওঁ। আৰু সকলোৱে কয়, মোৰ আলহী আহিলেও কয়, সকলোতকৈ মোৰ খাৰটো বেছি ধুনীয়া হয় বুলি কয় মানুহে। আৰু মোৰ হাজবেণ্ডেও কয় মই সকলোতকৈ ধুনীয়া বোলে খাৰটোকে বনাওঁ। আৰু মই য'ত থাকোঁ ভাড়া ঘৰৰ মালিকনী বাইদেউ কয় আৰু সকলোতকৈ বেছি খাৰ সোৱাদ হয়। তো আপোনালোকক দেখুৱাই আছোঁ মোৰ সহজ পদ্ধতিত মই কেনেকৈ খাৰ বনাই আছোঁ। আপোনালোকে চাই থাকক, আৰু আশা কৰিছোঁ আপোনালোকেও চাই ভাল পাব। আৰু এনেকৈ বনাই খাবলৈ চেষ্টা কৰিব, সঁচাকৈ বহুত টেষ্টি হয়। আৰু এবাৰ খালে খাই থাকিব মন যাব। আৰু ইয়াতে মই এতিয়া পানী দি দিম। এয়া দেখিছে, মই পানী দি দিলোঁ। এতিয়া বৰ্তমান মই একোৱেই ব্যৱহাৰ কৰা নাই, ইয়াতে মই নিমখো দিয়া নাই বৰ্তমান। এতিয়া অকল অমিতাখিনি দি দিছোঁ শুকান কেৰাহীত, আৰু এতিয়া মই পানী দি দিলোঁ। আৰু অকণমান মই পানী ইয়াতে দি দিম। এয়া দেখিছে, আৰু ইয়াতে মই এতিয়া পানীখিনি যিহেতু দিলোঁৱে, আৰু ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। আৰু পিছত মই নিমখ একেবাৰে নিদিওঁ, মানে এতিয়াই দি দিছোঁ যিমানখিনি লাগে। তো আপোনালোকে যিমান পৰিমাণত নিমখ খায় সিমানখিনি হিচাপত আপোনালোকে দি দিব। দেখিছে পানীটো গৰম হৈছে, অলপ অলপ চাইডে চাইডে উতলি উতলি আহিছে। আৰু ইয়াতে মই এতিয়া নিমখ দি দিছোঁ। আপোনালোকক বাৰে বাৰে কৈছোঁ আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব। আৰু মই ইয়াতে 1.5 চামুচমান নিমখ দি দিলোঁ। আচলতে নিমখটো পানীত দিয়াৰ এইটোৱে কাৰণ যে অমিতাটো সোনকালে সিজিব আৰু কোমল হৈ উঠিব। তো সেইটো কাৰণে নিমখটো মই আগতে দি দিছোঁ। সকলোৱেতো বেলেগ বেলেগ ধৰণে বনাব জানে, কিন্তু মই এনেকৈ বনাওঁ। আজি বহুত দিনৰ পৰা মানে এনেকৈ বনাই বনাই খাই আছোঁ। বেলেগ পদ্ধতিত মই আৰু নবনাওঁ, এইটো পদ্ধতিতে বনাওঁ। আৰু মই ভাবোঁ এইটো পদ্ধতিত বহুত সহজ। আৰু ইয়াতে মই এতিয়া ঢাকনিখন মাৰি দিম আৰু অকণমান টাইম উতলিব দিম। এইফালে দেখিছে গাইছ, কি ধুনীয়াকৈ সাৰি আছে। এয়া চাওক, মোৰ বোলে কষ্ট বহুত হয়, সেইকাৰণে আজি ৰুমটোকে সাৰি সহায় কৰিছে। আৰু এয়া চব্জিও কাটি দিলে, অমিতা কাটি দিলে। এয়া ৰুম সাৰি আছে এতিয়া। এয়া চাওক গাইজ, আৰু এয়া হৈছে বিস্কুটৰ গুড়া দেই। আপোনালোকে ভাবিব পাৰে ইমান লেতেৰা আছে। আমাৰ এটা পোৱালি আছে ভাটৌ চৰাই, মানে এনেকৈ খাই খাই বাহাটো মানে এনেকৈ লেতেৰা কৰি থৈ দিয়ে। তলাখন গোটেই মানে বিস্কুট বিস্কুট হৈ থাকে। সেইকাৰণে ঘৰটো এনি টাইম সাৰিয়ে থাকিব লাগে। আজি হাজবেণ্ডে সাৰি আছে। আজি যিহেতু ছানডে, ক'তো যোৱা নাই, ঘৰতে আছে। এনেই হেল্প কৰি দিছে, মই ইফালে ভাত বনাই আছোঁ যে। এইফালে দেখিছে গাইজ, এয়া আমাৰ ভাটৌ পোৱালি লিঅ'।
এয়া দেখিছে মই ঢাকনিখন গুচাই দিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক অমিতাখিনি কোমল হৈ গৈছে। এয়া দেখিছে, এয়া চাওক কোমল হৈ গৈছে। এতিয়া মই ইয়াতে প্ৰথমে দিম খাৰ। এইফালে এয়া মই চৌদা খাৰ দি দিছোঁ। মোৰ যিহেতুকে কলা খাৰ নাই সেইকাৰণে মই চৌদা খাৰকে ব্যৱহাৰ কৰিছোঁ। আমাৰ ঘৰৰ ফালে কিন্তু কলা খাৰ ব্যৱহাৰ কৰে। আমাৰ ঘৰত আছে কলা খাৰ, কিন্তু আচলতে বিয়া হোৱা ছোৱালীবিলাক মাকৰ ঘৰৰ পৰা কলা খাৰ আনিব নালাগে, সেইটো কাৰণে মই কলা খাৰ নানো আৰু মোৰ মাহঁতেও দি নপঠায়। সেইকাৰণে মই চৌদা খাৰকে ব্যৱহাৰ কৰিছোঁ। মানে কলা খাৰটো দিলে বেছি এটা ধুনীয়া সোৱাদ আহে আৰু কালাৰটো ধুনীয়া হয়। ইয়াতে অকণমান বগা হয়, কিন্তু চৌদা খাৰ দিলে বগা নাথাকে। আৰু ইয়াতে মই অলৰেডি নিমখ দি দিছোঁ, সেইটো কাৰণে মই আৰু নিমখ নিদিওঁ। ইয়াতে মই অকণমান হালধি দি দিম। এয়া দেখিছে মই হালধি দি দিলোঁ আৰু হালধি দিয়াৰ লগে লগে এয়া ৰঙচুৱা হৈ গ'ল। এয়া হালধি দি দিলোঁ আৰু ইয়াতে মই এতিয়া আদা নহৰু পেষ্ট অকণমান দি দিছোঁ। এয়া দেখিছে, এয়া আদা নহৰু পেষ্ট দিছোঁ। এয়া অকণমান লৰাই দিছে। আদা নহৰু যেতিয়া পেষ্টটো দি দিলোঁ ইয়াতে, একদম মানে কৈছোঁ নহয় বিৰাট এটা ধুনীয়া গোন্ধ এটা আহিছে। আৰু আপোনালোকে যদি জলকীয়া বেছিকৈ খায় তেনেহ'লে জলকীয়া বেছিকৈ দি দিব, তেতিয়া আৰু বেছি টেষ্টটো আহি যায়। দেখিছে মই জলকীয়াটো বেছিকৈ দি দিছোঁ, কাৰণ আমি জলকীয়া গোটেইখিনিয়ে খাওঁ। দেখাই বাৰু খাৰ নাখায়, কিন্তু আমি হাজবেণ্ড আৰু মই বহুত জলকীয়া দিওঁ। খাৰত বিশেষকৈ জলকীয়াটো বেছি দিওঁ। আৰু ইয়াতে মই 2টা জলকীয়া কাটিও দিম এতিয়া। এইফালে মই এয়া কেঁচা জলকীয়াও কাটি দি দিলোঁ। আৰু ইয়াতে মই অকণমান কেঁচা তেল দি দিছোঁ। এয়া দেখিছে অকণমান কেঁচা তেল দি দিছোঁ। কেঁচা তেল দি দিলোঁ আৰু এইখিনি অকণমান লৰাই দিছোঁ। দেখিছেনে এয়া কোমল হৈ গৈছে, একদম ভাঙি দিছোঁ। মই ইয়াতে যিখিনি মাছৰ মাথা আছে সেইখিনি মই ইয়াতে দি দিম। এয়া দেখিছে এইখিনি দি দিলোঁ আৰু অকণমান টাইম এনেকৈ থৈছোঁ, কাৰণ মাছটো যিহেতু ভাজি ৰাখিছোঁ সেইটো কাৰণে টাইট হৈছে। এনেকৈ অকণমান ডুবাই থৈ দিলে মাছটো কোমল হৈ যাব আৰু ভাঙিবলৈ সহজ হ'ব। এতিয়া মই ইয়াতে মাছৰ মাথাখিনি ইয়াত ভাঙি দিম। এয়া দেখিছে অলৰেডি ভাঙিলে অকণমান, আৰু এইখিনি মাথাও মই ভাঙি দিছোঁ। দেখিছেনে ধুনীয়াকৈ কোমল হৈ গৈছে, যিহেতু এইখিনিও এতিয়া ধুনীয়াকৈ ভাঙি গৈছে। এয়া দেখিছে, মই আপোনালোকক কৈছোঁ নহয় একেবাৰে সহজ। আপোনালোকে এদিন বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব দেই কেনেকুৱা পায়। এইফালে মোৰ মাছ খাৰখিনি হৈ গ'ল। এয়া দেখিছে এইখিনি মই এতিয়া নমাই ৰাখিম। এইফালে মোৰ মাছৰ খাৰ ৰেডি হৈ গ'ল। এয়া দেখিছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।